নমস্কাৰ দুৰ্গা পূজালৈ মাত্ৰ কেইটামান দিন বাকী আছে কেইটামান দিনৰ পাছতে যিটো দুৰ্গা পূজা আহি আছে ক'ব লাগিব প্ৰকৃততে মই যিহেতু এতিয়া আছো বৰ্তমান তিতাবৰত আছো তিতাবৰত য'ত এইবিলাক যে মূৰ্তি বনাইছে আপোনালোকে দেখিছে মোৰ পিছফালে যথেষ্ট মূৰ্তি বনোৱা হৈছে মানে এটা পূজা মণ্ডপলৈ মানে ক'বলৈ গ'লে এটা পূজা মণ্ডপলৈ যিটো মূৰ্তি যাব কাৰণটো কেইবাটাও লাগিব ন বহুত কেইটাত মানে মূৰ্তি দিবলৈ পৰে প্ৰত্যেকটো মানে মূৰ্তি তেনেকৈ বনাই থকা দেখিছে মই ভিতৰৰ পেলাই আহি মানে আপোনালোকক দেখুৱাইছো দেখিছে আপোনালোকে সম্পূৰ্ণ প্ৰায় হোৱা নাই কিছু অলপমান বাকী আছে দেখিছে আপোনালোকে এই যে মূৰ্তিবিলাক যে আচলতে বনাই আছে আপোনালোকক যিটো দেখুৱালো আৰু প্ৰকৃততে মূৰ্তিবিলাকো যে কিদৰে মানে প্ৰকৃততে ৰং কেনেকৈ লগাই এইখিনি আপোনালোকক অকণমান দেখুৱাব বিচাৰিছো যিহেতু আপোনালোকে দেখিছে বহুতখিনি তেনেকুৱাকৈ মূৰ্তিসমূহ তেনেকুৱাকৈ যিটো সজাই থৈছে তাৰপিছত কিমান ধুনীয়া কিমান সুন্দৰভাৱে যিটো প্ৰত্যেকটো মানে ইয়াতে মানে ক'বলৈ গ'লে যিটো মানে গণেশৰ মূৰ্তি দেখিছে আপোনালোকে এই মূৰ্তিসমূহ প্ৰকৃততে কিদৰে মানে ৰং মানে লগাইছে ৰংবোৰ আচলতে তেনেকুৱা কিন্তু আমালিকা আমি যিটো মানে কাপত তেনেকুৱাকৈ ৰংবোৰ ফেন কৰোঁ তেনেকুৱাতো প্ৰকৃততে নহয় মই আপোনালোকক দেখুৱাইছো মই দাদা ইয়াত দেখিছেনে আপুনি দেখাই দিয়ক দেখিছে আপোনালোকে প্ৰকৃততে ৰংবোৰ কিদৰে মানে পেইণ্টিং হৈছে ইয়াৰ চব এনেকুৱা ধৰণৰ মানে আপোনালোকৰ মেচিন আছে মেচিনৰ দ্বাৰা মানে স্প্ৰে আছে স্প্ৰেৰ দ্বাৰা তেনেকুৱা ৰংবোৰ ফেন কৰা হয় দেখিছে আপোনালোকে মানে আপোনালোকৰ স্প্ৰেৰ দ্বাৰা মানে ফেন কৰা হয় নেকি ৰং গোটেইখিনি ৰং তেনেকুৱা কৰা হয়নে বাৰু স্প্ৰেৰ দ্বাৰা কৰা হয় গোটেইখিনি ৰং ন ঠিক আছে মই দাদাক কিছু আপোনালোকক কথাটো ক'লে ৰং কিদৰে ফেন কৰি দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ স্প্ৰেৰ দ্বাৰা যিটো ৰংবোৰ ফেন কৰা হয় আৰু মানে ক'বলৈ গ'লে যিটো দুৰ্গা পূজালৈ মাত্ৰ কেইটামান দিন থকাৰ বাবে ইয়াত যিটো একেদৰে যিটো মূৰ্তিসমূহ বনাই একেদৰে খুব ব্যস্ততা হৈ আছে কাপোৰ কানিসমূহ ধুনীয়াকৈ সজাই পৰা আছে চকুৰ মানে ধুনীয়াকৈ গোটেই ফেচ সম্পূৰ্ণ হৈ গ'ল চকে গোটেইখিনি সম্পূৰ্ণ পেজ কৰি দিছে মানে কি ক'বলৈ গ'লে ধুনীয়াকৈ কাপোৰ কানিৰ পৰা মানে ড্ৰেছিঙৰ পৰা গোটেই সম্পূৰ্ণ ক্লিয়াৰ হৈছে কিয়নো ক'বলৈ গ'লে মানে মাত্ৰ কেইটামান দিন আৰু এইবাবে মানে ধুনীয়াকৈ ইমান ধুনীয়াকৈ সজাই পাইছোঁ এই গোটেইখিনি মই দাদাজন আছে কথা পাতিব যথেষ্ট একেদৰে কষ্ট কৰে যে দিনে ৰাতিয়ে যিটো কষ্ট কৰি থাকে আৰু এইখিনি চব তাৰপিছত এইখিনি ধুনীয়াকৈ মানে যিহেতু মাটিখিনি সম্পূৰ্ণ মোচা হৈ গ'ল ইয়াৰ পাছত যিহেতু একেদৰে ৰং পেইণ্ট কৰিব ঠিক আছে এইখিনি মানে ধুনীয়া হৈছে মানে মাটিবোৰ ফাটি যায় ন মাটিবোৰ ফাটি যায় আৰু দাদাজনৰ লগত মই কথা পাতিম যে একেদৰে কিদৰে মানে মূৰ্তিসমূহ ষ্টাৰ্টিং কিদৰে কৰে কেইখন পূজা মণ্ডপলৈ যাব এইখিনি অলপমান কথা পাতিম মই ক'বলৈ গ'লে দাদাজনৰ ব্যস্ত হৈছে কামৰ মাজত অকণমান ব্যস্ততাৰ মাজত অকণমান কথা এষাৰ মই সুধো যে এই যিটো মূৰ্তিসমূহ ষ্টাৰ্টিঙৰ পৰা ধৰি মানে এনেকুৱাকৈ সম্পূৰ্ণ হোৱালৈকে কিন্তু এনে কিমান দিন প্ৰয়োজন হ'ব সময় বুলি ক'লে যিহেতু মোৰ ভুল হ'ব পাৰে কিমান দিন প্ৰয়োজন হ'ব পাৰে জনাত এটা মানে মূৰ্তি বনাওঁতে যিটো আমাৰ মা দুৰ্গাৰ মূৰ্তি আমি বহাগৰ পৰা ষ্টাৰ্ট কৰিছো কিন্তু তাৰ লগত আমাৰ বিশ্বকৰ্মা মূৰ্তি থাকে গণেশ থাকে মনসা মূৰ্তি থাকে সেইকেইটাও আমি বনাই গোটেইকেইটা ডেলিভাৰী দিছো এতিয়া দুৰ্গা মাক যাতে ভাল পাব দিব পাৰো সেইটো হিচাপে আমি ৰাতি দিনে কাম কৰি আছো ৰাতি 12টা 11:30 অবধি কৰি আছো জনামতে এনে এটা মূৰ্তি বনাওঁতে কিমান দিন প্ৰয়োজন হয় বাৰু এনে এটা মূৰ্তি বনাব গ'লে এটা দুৰ্গা মূৰ্তি বনাব গ'লেতো 15 দিন লাগি যায় এটা দুৰ্গা মূৰ্তি বনাব অনলি এটা মূৰ্তি বনাওঁতে বাকী গোটেইকেইটা মিলি কৰিলে তেনেহ'লে অকমান টাইমটো কম লাগে কিন্তু চব গোটেইকেইটা হৈ যায় একেবাৰে এটা লাগি থাকিলে মানে আকৌ এইটো মানে খেত দি বান্ধিব লাগিব কাঠাম বনাব লাগিব আকৌ তাত মাটি লগাব লাগিব প্ৰথম ষ্টাৰ্টিং পইণ্টটো আপুনি কওকচোন যে মানে এটা মানে মূৰ্তি বনাবৰ কাৰণে কি বস্তু প্ৰয়োজন হয় বাৰু এনে আমাৰ চবৰ প্ৰথমে লাগিব আমাৰ কাঠ তাৰপিছত ভুলকাবা তাৰপিছত গজাল তাৰপিছত সুতুলি খেৰ সেইটো দি আমাৰ হৈ যাব হোৱাৰ পিছত আমাৰ ক'লা মাটিটো লাগে সেইটো প্ৰথম লিপাই দিব লাগিব যোৱাৰ পিছত আমাৰ আকৌ খেৰ দি আৰু এটা মাটি মিহলাই দিব লাগিব তাৰপিছত সেইটো শুকোৱাৰ পিছত তাৰপিছত আমাৰ যিটো বগা মাটি গাঁৱত যিটো এইটো হৰিলটোত যিটো মাটি দিয়া হৈছে এই মাটিটো দিব লাগে বগা মাটি এইটো দিয়াৰ পিছত এইটো ফাটি গ'লে মানে শুকাই যায় একেবাৰে শুকোৱাৰ পিছত এইটো আমি আকৌ এইটো ফিনিচিং কৰিব লাগে ফিনিচিং কৰি আৰু 2-3টা লেপ দি তাৰপিছতহে মূৰ্তিটো আমাৰ পেইণ্টিং কৰা হয় প্ৰথমে হোৱাইট পেইণ্টিং দিয়া হয় তাৰপিছত কালাৰ কৰা হয় বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি প্ৰথমবাৰ কাৰণে মোৰ চেনেলত যদি ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব কোন জেগাত যাব পাৰোঁ তিতাবৰ তিনালি যাব ষ্টেচন তিনালি যাব দুৰ্গাবাৰী যাব আপোনাৰ চৰাইপানী যাব বৰহোলা যাব তাৰপিছত কুহুম বাগান যাব তাৰপিছত আপোনাৰ এই বেকাজান গৰাজান পাণবাৰী বৰহোলা এইফালে মানে যিমান কেইটা আছে সব জাগাতে যাব ঠেঙালবাৰী ঠিক আছে ধন্যবাদ যথেষ্ট ভাল লাগিলে আমাৰ দাদাজনৰ লগত কিছুমান আমি কথা পাতিলো এইবিলাক ক'বলৈ গ'লে মানে কি আপোনালোকে দেখিছে ধুনীয়াকৈ সম্পূৰ্ণ গৈছে এইবিলাক মূৰ্তি আৰু কিছুমান মানে কি কিছু হস্ত মানে আপোনালোকে গমে পাইছে হস্তবোৰ যাত হাতত দিবলৈ আছে এইবিলাক বা জাতি বা মানে যিটো সদুৰকৰণ শুক্ৰ বা বিভিন্ন ধৰণৰ এইবিলাক যিটো থাকে এইবিলাক দিবলৈ আছে বাকী গোটেইখিনি সম্পূৰ্ণ গৈছে যিটো কেইটামান দিনৰ পিছতে যিটো দুৰ্গা মণ্ডপলৈ প্ৰত্যেকটো মণ্ডপলৈ এইখিনি মূৰ্তিসমূহ গুচি যাব পিছত এটা কথা মই ক'বলৈ দাদাক পাহৰি গৈছোঁ তাত আপোনালোকে
আপোনালোকে যিটো এপ্ৰিল মাহ মানে বহাগ মাহৰ পৰা যিটো মূৰ্তিসমূহ মানে বনোৱা আৰম্ভ কৰি দিয়ে কেইটামান দিনৰ পাছত মানে একেদিনাই গোটেইখিনি মূৰ্তিবোৰ প্ৰত্যেকটো পূজা মণ্ডপলৈ গুচি যাব পিছে গোটেই জেগাডোখৰ ইমান বহল হল জেগাডোখৰ একেবাৰে খালী হৈ যাব আপোনালোকৰ মনত কেনেকুৱা তেতিয়াতো মনততো একেবাৰে বহুত দুখ লাগি যায় হয় 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 মানে এটা ঘৰৰ পৰা যেতিয়া ছোৱালী এটা বিদায় হৈ যায় হয় সেই তাতকে আৰু বেছি বেয়া লাগি যায় মানে ইমান দিনৰ পৰা আমি কাম কৰি আছো লাগি আছে ইমান দিনৰ পৰা মানে যেতিয়া মূৰ্তি কেইটা যায় আমাৰ ইয়াৰ পৰা বহুত বেয়া লাগে প্ৰত্যেক একেদিনাতো গুচি যাব গোটেইখিনি আৰু মানে আৰু এটা কথা কওঁ যেতিয়া মূৰ্তি কেইটা যায় তেতিয়াতো ভাল লাগে ভাল মানে লাগে, যেতিয়া গোটেই কেইটা মণ্ডপত গৈ পূজা টুজা হয় উম, আৰু এটা কথা কওঁ মানে দশমীটো যে আছে সেইটোৰ বাৰে মই এটা কথা ক'ম দশমীটো ভালকে দিব লাগে মানে কেনেকুৱা হয় মাক যেনেকুৱাকে ভালকে লৈ যায় ভালকে আদৰি আনি একেবাৰে পূজা টুজা কৰাৰ পিছত মাক ভালকে বিদায় দিব লাগে বহুত জাগাত আমি দেখি থাকো ব্ৰিজৰ ওপৰৰ পৰা পেলাই দিয়ে তাৰপিছত এই জিচিবি দি পেলাই দিয়ে আৰু মা হয় আমাৰ তাক আমাক ভালকে বিদায় দিব লাগিব ভালকে মানে সন্মান দি বিদায় দিব লাগে তেতিয়া মানে আমাৰো মন বেয়া লাগে আৰু কিছুমান জাগাত দেখো ৰাস্তাৰ কিনাৰত মূৰ্তি ৰাখি দিয়ে মই কথাটো ক'ব বিচাৰিছিলো যে ইমান কষ্টকে একেসকলে যেন কামবোৰ লাগি থকাৰ পাছত যিটো মানে কিছু একাংশই কি কৰে গছৰ তলত এনেকে বা নৈ কিনাৰত থৈ দিয়ে তাতকে পানীত মানে ধুনীয়াকে বিদায় দিয়াটো ভাল বুলি ভাবো কিছুমান মানুহ আছে মই যে এই কথাটো ক'লো কিছুমান মানুহ বেয়া পাব আমাৰ মূৰ্তি সেইটো মূৰ্তিটো এইটো চবৰে মূৰ্তিটো চবৰে আমি ইমান দিনৰ পৰা যদি এটা মূৰ্তি যদি কাম কৰিব পাৰো ভালকে বনাব পাৰো মূৰ্তিটো ভালকে বিদায় দিব লাগে না এই গছৰ তলত ৰাখি দিয়ে কিছুমান মানুহে নাজানে তাত মানে গাছ হৈ যায় জংঘল হৈ যায় তাততো পেচাবো কৰি দিব পাৰে না সন্মানত বস্তুটো সন্মানত বিদায় দিব লাগে সন্মানত বিদায় দিব লাগে আমি সন্মানকে মাক আনি আছো আকৌ সন্মান ভাৱে দিব লাগিব হয় বন্ধুসকল আপোনালোকে শুনিলে যে আমাৰ দাদাজনে যিটো মন্তব্য দিলে আপোনালোকে নিশ্চয় শুনিলে যে ক'বলৈ গ'লে কেলে এই ইমান দিন গোটেই দিনে ৰাতিয়ে খাটি ইমান ধুনীয়াকে ইমান ধুনীয়া ধুনীয়া মূৰ্তিসমূহ যে বনোৱাৰ পাছত যে একেলগে জনাইছে যে মূৰ্তিসমূহ ধুনীয়াকে মাক বিদায় দিব লাগে কথাতে একেতে বৰ ধুনীয়া এটা মন্তব্য দিলে যাতে তেওঁলোকে পেলনীয়া মানে নিৰ্দিষ্ট জেগাত মানে কি নৈ পেলাই দিব ধুনীয়াকে সন্মান কৰি পেলাব লাগে কেতিয়াবা মানে গছৰ তলত তেনেকে থৈ দিয়ে বোলে বা তেওঁলোকে কেতিয়াবা মানে এনেকুৱা শৌচ পেচাব হৈ যায় এইবিলাক যাতে এনেকুৱা জেগাত থ'ব নালাগে এনেকুৱাকে একেতে ভাল এটা মন্তব্য দিলে আপোনালোকে ভালকে শুনিলে আৰু মই আপোনালোকে দেখুৱাও চাওক আৰু বাকী বহুতখিনি ইয়াত মূৰ্তিসমূহ মানে যিটো ক্লিয়াৰ হৈ আহি আছে যথেষ্ট মূৰ্তি চাওক যিহেতু একেসকলে ক'লে যে 18খন মণ্ডপলৈ মূৰ্তিসমূহ পূজা মণ্ডপলৈ মানে মূৰ্তিসমূহ যাব বুলি একেসকলে ক'লে যথেষ্ট মানে বহুতখিনি মূৰ্তি বনাই চাওক আমাৰ তিতাবৰৰ ভিতৰত আমাৰ ইয়াতে ইমানখিনি মূৰ্তি একেলগে বনোৱা মই দেখিছোঁ আৰু এখেতসকলৰ যিটো ক'লে দাদাজনে যিটো কথাবোৰ ক'লে যে বহাগ মাহৰ পৰা এখেতসকলে যিটো ষ্টাৰ্ট কৰে এখেতসকলে যিটো ষ্টাৰ্ট কৰিছে মূৰ্তি বনোৱাত আৰু যেতিয়াতো বহুত মাহ হৈ গ'ল আৰু কেইটামান দিনৰ পাছতে যিটো এই গোটেইখিনি মূৰ্তি একেলগে একেদিনে গুচি যোৱাৰ পাছত একেলগৰ মনটো যিটো যথেষ্ট বেয়া লাগে বুলি কৈছে আৰু আমাৰ এজন দাদা আছে দেখিছে আপোনালোকে একেটো মানে কি মানে এনেকুৱা কামত পেণ্ডিঙৰ অকমান লাগি আছে কেনেকুৱাকে ফেন কৰে মানে প্ৰথমতে যিটো একেসকলে যিটো মানে স্প্ৰে মানে যিটো প্ৰথম পেজটো যিটো মানে একেসকলে স্প্ৰে দি একেসকলে ধুনীয়াকে ফেন কৰিলে তাৰ পৰা আনি ইয়াত এনেকুৱাকে গোটেইখিনি কালাৰ ফেনবোৰ কৰিলে প্ৰথম মানে ওৱান কালাৰ যিটো দিয়া হয় কথাটো প্ৰথম ওৱান কালাৰটো স্প্ৰে দি কৰে তাৰপাছত নেক্সট কালাৰবোৰ যিটো প্ৰয়োজন হয় এইখিনি মানে হাতেৰে কৰা হয় দাদাজন আছে দাদা হয় আমি আজি 5 মাহৰ পৰা কাম কৰি আছো 4জন মানুহ দিনে ৰাতি কৰি আছো আৰু এইটো আমাৰ এটা শিল্পী কাম এইটো কামটো আমাৰ হৃদয় পাৰাই মানে যেটো বৰ ধুনীয়াকে বনাব লাগে আৰু এইটো কিছুমান আছে কুমুটি কেটলেক দেওয়াৰ পিছতে আমাৰ সেইটোত চাই বনাব লাগে সেইটো এক্সট্ৰাকে দাম হয় এইটো এক্সট্ৰাকে দাম হয় কিন্তু আমাৰ যেই পাবলৈ আমাৰ মূল্য বৃদ্ধিটো পাব লাগে সেইটো আমি নাপাওঁ কিন্তু আমাৰ ৰেটটো যোৱা বছৰ যেনেকুৱা চলি আছে এইবাৰো তেনেকুৱা চলি আছে বস্তুটো সব দাম বাঢ়ি গৈছে ন কিন্তু আমাৰ কমিটি তো প্ৰত্যেক বছৰ লৈ থাকে আমিও দি থাকো এটো এটা মানে হৈ আছে ধন্যবাদ ভাল লাগে বাৰু এটা ক'বলৈ গ'লে যিটো মূৰ্তি আপোনালোকে দেখিছে প্ৰকৃততে মূৰ্তি বনোৱা যোনটো মানে এটা ইমান ডাঙৰ এটা মানে ৰুম এটা আছে মানে ইয়াত ক'ব লাগিব ৰুমৰ ভিতৰত মানে আপোনালোকক এটা সম্পূৰ্ণকৈ মই দেখুৱাব বিচাৰিছো যে প্ৰকৃততে এই মূৰ্তিসমূহ চাইছে কিমান ধুনীয়া সুন্দৰভাৱে সজাই তৰাই মানে ধুনীয়াকে ৰখা হয় যে মূৰ্তিসমূহ চাওক কিমান ধুনীয়াভাৱে একেসকলে কিমান ধুনীয়াকে ৰং চং পেইণ্ট কৰি সম্পূৰ্ণ ক্লিয়াৰ কৰি ৰাখিছে আছো যথেষ্ট ধুনীয়া লাগিছে সম্পূৰ্ণকৈ এবাৰ আপোনালোকৰ ৰুমটো দেখুৱাইছো মই আছো ৰুমৰ চাৰিওফালৰ দিশটো এবাৰ দেখুৱাব বিচাৰিছো
আছো কিমান কষ্টৰ বাবে এখেতসকলে যিটো আমাৰ এই দাদাজনো যিটো মানে গোটেই দিনে ৰাতিয়ে যিটো কাম লাগি আছে আমাৰ এই দাদাজনে যিটো কাম লাগি আছে আৰু যিটো বাহিৰতো কিছু একাংশ বাহিৰতো কামবোৰ লাগি আছে চব আৰু এয়া চব এয়াতো সম্পূৰ্ণ ক্লিয়াৰ হৈছে বুলি ক'লেও বেয়া নহয় সম্পূৰ্ণ নহ'লেও কিছুমান অকল কেইটামান বাকী আছে মানে কেইটামান দিনৰ পাছতেই সম্পূৰ্ণ হ'ব আৰু এইখিনি প্ৰত্যেকটো পূজা মণ্ডপলৈ যাব আৰু যিটো মই আপোনালোকক কথাটো কৈছিলোঁ যে প্ৰথম ষ্টাৰ্টিং পইণ্টৰ মানে ৰং ফেনটোৰ যিটো এখেতসকলে স্প্ৰেৰ জৰিয়তে এখেতসকলে কৰে আৰু যেতিয়া চকু আপোনাৰ দেখিছে চকুবোৰ বা নাক এনেকুৱা যিটো থাকে এইবিলাক যে এনেকুৱা ধৰণৰ ৰং ফেনেৰে কৰা হয় দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ বহুতখিনি ৰং দেখিছে এয়া চক এইখিনি বহুতখিনি ৰং ফেনে এইখিনি চক এইখিনি ৰং হয় আৰু এইখিনিৰেই যিটো চকু বা চেল্লাউৰি বা বিভিন্ন ধৰণৰ ৰংবোৰ এইখিনি ৰঙৰ দ্বাৰাই কৰা হয় চক আমাৰ দাদাজন যিটো মানে ৰং ফেন কৰি আছে চক দেখিছে চকুৰ যিটো চেলাউৰিবোৰ ধুনীয়াকে বনাই আছে সঁচাকে ক'বলৈ গ'লে বহুতখিনি ধুনীয়া এয়া চক এইখিনি আছে এইখিনিও বাৰু এতিয়ালৈকে সম্পূৰ্ণভাৱে ৰং ফেন কৰা নাই এইখিনি যিটো বনাই থকা আছে চব এইখিনি বনাই থকা আছে যথেষ্ট ধুনীয়া এটা মানে পূজাৰ মানে কি মূৰ্তিৰ ৰুমলৈ আহিলোঁ মই ক'ব লাগিব প্ৰথম যিটো ষ্টাৰ্টিং পইণ্ট আপোনালোকক মই কৈছিলোঁ যে যিটো মাটিবোৰ সম্পূৰ্ণ ৰং ফেন নোহোৱাৰ আগত এইখিনি দেখিছে আপোনালোকে মোচা মানে সম্পূৰ্ণ হোৱা নাই এইখিনি মানে অলপ ফাটি আছে যিহেতু এইখিনি আকৌ ধুনীয়াকৈ মানে মুচি দিয়া হ'ব এইখিনি চব এইখিনি পৰা সম্পূৰ্ণকৈ হোৱাগৈ নাই আৰু যিটো ইয়াৰ মোচাৰ পাছত এইখিনি ফাটি নিছে এইখিনি যিটো মানে ফাটি আছে দেখিছে আপোনালোকে কিন্তু এইখিনি ফটা নাই মানে এইখিনি মানে সম্পূৰ্ণ হ'ল ইয়াৰ পিছত ওপৰতে যিটো স্প্ৰে কৰিব পৰা হ'ব দেখিছে এইখিনি ফাটি আছে মানে ইয়াৰ মানে আৰু এবাৰ মুচি দিব লাগিব দেখিছে যথেষ্ট মূৰ্তি ইমানখিনি মূৰ্তি একেলগে দেখি পোৱা কাৰণে আজি যথেষ্ট মনত ভাল লাগিছে সঁচাকৈ এটা ৰুম আছে ইয়াত দেখিছে আপোনালোকে এটা ৰুমত ধুনীয়াকৈ টিং দি ধুনীয়াকৈ মানে বতাহ বা বৰষুণ যাতে সোমাব নালাগে ঠিক তেনেকুৱাকৈ যিটো বেৰা দিয়া আছে দেখিছে আপোনালোকে তেনেকৈ ধুনীয়াকৈ দিয়া আছে আৰু এইখিনি আপোনালোকে দেখিলে আৰু যিটো ওপৰফালে যিটো লাইটৰ ব্যৱস্থা কৰিছে তেখেতসকলৰ যিটো মানে কাম কৰি ভাল লাগে ৰং ফেন কৰি বা অথবা মাটিৰ মোচা এইখিনি যাতে ভাল হয় সেয়ে পোহৰৰ ব্যৱস্থা তেখেতসকলে যিটো কৰা আছে সম্পূৰ্ণকৈ আপোনালোকক মই যিটো ৰুমৰ ভিতৰৰ যিটো দৃশ্যবোৰ আপোনালোকক দেখুৱালোঁ এখেতসকলে কিদৰে কামৰ লগত জড়িত হৈ আছে অথবা ৰুমৰ ভিতৰত কিদৰে এখেতসকলে কাম লাগি আছে বা মূৰ্তিসমূহ কিমান সুন্দৰভাৱে সজাই পৰাই থৈছে এইখিনি আপোনালোকক আজি সম্পূৰ্ণকৈ মই এখন ৰুমৰ ভিতৰৰ পৰিৱেশবোৰ দেখুৱালোঁ আপোনালোকে নিশ্চয় দেখিছে এয়া চাওক কিমান ধুনীয়া সুন্দৰভাৱে এখেতসকলে দিনে ৰাতি কষ্ট কৰি এখেতসকলে মানে কামবোৰ লাগি আছে এখেতসকলে যেতিয়া মূৰ্তিবোৰ যেতিয়া প্ৰথম ষ্টাৰ্টিং বনায় প্ৰকৃতিটো কেনেকৈ বনায় আপোনালোকক দেখুৱাইছোঁ মই আছোঁ প্ৰথমতে এনেকুৱাকৈ যিটো খেৰৰ ওপৰত তেনেকৈ যিটো বনোৱা হয় ভৰি হয় এইটো ভৰি হয় এইটো ভৰি হয় এইটো ভৰি হয় ভৰি আৰু মানে কি হাতবোৰ বা এনেকুৱাকৈ এইটো বডিটো হয় এইটোত এতিয়া লেডিজ মূৰ্তি বনোৱা হ'ব এইটো মানে আমাৰ কালী মূৰ্তিৰ বেনাটো বান্ধি ৰখা হৈছে এইটোক আমি বেনা বুলি কওঁ খেৰৰ বাকী হাতবোৰ বা এনেকৈ মাথাবোৰ চাগে হাতটো এনেকুৱা দেখক এইটো হাত হয় এই হাত দেখিছে হাত বাকী গোটেইখিনি মানে বস্তুবোৰ এইখিনি মানে বনোৱা প্ৰথমতে ইয়াত যিটো বাকী মানে জমা কৰি ৰাখিছে চাওক এইখিনি গোটেইখিনি বস্তু তেনেকৈ ইয়াতে ৰখা হৈছে যিটো খেৰ প্ৰয়োজন হয় চুতুলি প্ৰয়োজন হয় একেসকলে যিটো কথাবোৰ ক'লে আপোনালোকে শুনিলেই খেৰ চুতুলি বাঁহ তেনেকুৱা ধৰণৰ বহুতখিনি প্ৰয়োজন হয় এইখিনি আপোনালোকে চালে যথেষ্ট একচুৱেলি ভাল লাগিল দাদাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিল আৰু নেক্সট টাইম আকৌ লগ পাম এখেতক আৰু আপোনালোকে চালেই ৰুমখনত আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ মই কিমান ধুনীয়া এটা পৰিৱেশ চাই কিবা এটা ভাল লাগিছে এইবাৰ চাওক কিমান ধুনীয়া লাগিছে বহুতখিনি মানে 18খন যিটো পূজা মণ্ডপলৈ যেতিয়া মূৰ্তিসমূহ যাব সেইটো আপোনালোকে গমেই পাইছে কিমান ইয়াত মূৰ্তিৰ প্ৰয়োজন হ'ব আৰু দাদাজনো যথেষ্ট আমাক সময় দিলে কথা পতাত আৰু আমাৰ দাদাজনে যিটো দুজন কাম লাগি আছে মানে ফাৰ্ষ্ট টাইমৰ কাৰণে এটা কথা মই জানিম আৰু আপোনালোকে যদি জানে তো ভাল কথা কিন্তু মই নিজে জনা নাছিলোঁ দাদাজন যিটো এখেতসকলে যিটো আজি বছৰ ধৰি পিনে এখেতসকলে যিটো এইবিলাক মূৰ্তি কামত জড়িত হৈ আছে আপোনালোকে দেখিছেই মই যিটো মূৰ্তি বনোৱা ঠাইত আছোঁ এটা ৰুমত আছোঁ ক'ব লাগিব দাদা আপোনাক মোক এটা কথা জনাচোন যে আপোনালোকে এই মূৰ্তিসমূহ কিমান বছৰৰ পৰা আপোনালোকে বনাই আছে তাৰমানে মই আজি 13 বছৰমান হ'ল মোৰ 13 বছৰ ধৰি মই এই মূৰ্তি কাম কৰি আছোঁ প্ৰথমতে এই মূৰ্তি বনোৱা শিক্ষা আপুনি ক'ব পাৰিব মই দেউতাৰ পৰাই পাইছোঁ মই দেউতাৰ পৰা পাইছে দেউতা আজি বনোৱা কিমান দিন হৈছে দেউতা আজি 40 বছৰ হ'ল 40 বছৰমান এখেতসকলৰ দেউতাই যিটো 40 বছৰ ধৰি এই মূৰ্তি কামত ব্যস্ত হৈছে আপোনালোকে শুনিলেই আৰু মই একেবাৰে শেষত সুধিছোঁ কি যে আপোনালোকে যে এই মূৰ্তিসমূহ যে যিটো বনাইছে দেখিছে এই গোটেইখিনি মূৰ্তিসমূহ যেন বনাই আছে ইমানখিনি মূৰ্তি 18খন পূজা মণ্ডপলৈ এই কেইদিনৰ পাছতেই যিটো গুচি যাব
কেইদিন পাছতে যিটো 18খন পূজা মণ্ডপলৈ এইখিনি মূৰ্তিসমূহ গুচি যাব। কিন্তু পূজা মণ্ডপলৈ যোৱাৰ পিছত মই এটা কথা ভাবোঁ, আজিলৈকে গম পোৱা নাই, ফাৰ্ষ্ট টাইম মই দাদাৰ পৰা জানো যে এখেতে জানে নেকি, মই বিশেষ গম নাপাওঁ। মানে কেলে মই সুধিছোঁ, মানে ভাবিছোঁ কি যে এখেতে ক'লেতো মূৰ্তি যেতিয়া বনায় এইটো এখেতে ক'লে চাগে নিশ্চয় জানিব। এটা কথা মই জানো, এইখিনি মূৰ্তি যেতিয়া পূজা মণ্ডপলৈ যোৱাৰ পাছত যিটো সজাই ধুনীয়াকৈ পূজা মণ্ডপত ধুনীয়াকৈ সজাই পৰাই থয় মূৰ্তিসমূহ, তাৰ কিনাৰতে মূৰ্তিবোৰ যিটো সজোৱাৰ কিনাৰতে এইটো কাপোৰ ঢকা মানে এটা মূৰ্তি দেখিবলৈ পাওঁ। আপোনালোকে মন কৰিব, ফাৰ্ষ্ট টাইমৰ কাৰণে কথাটো মই এখেতক সুধিছোঁ। মই এটা মানে ৰঙা কাপোৰ বা বেলেগ প্ৰায় ৰঙা কাপোৰে মানে ঢকা থাকে, ৰঙা কাপোৰে মানে এনেকুৱাকৈ ঢাকি থোৱা থাকে। এই ৰঙা কাপোৰ ঢকাজন কোনজন মূৰ্তি হিচাপে আপুনি ভাবিব আৰু? সেইটো আমি সৰুৰ পৰা শুনিছোঁ। আমাৰ যিকেইটা বামুণে আছে সেইকেইটা কয় মানে ষষ্ঠীৰ দিনা এইটো গণেশৰ পত্নী বুলি কয় আৰু কি। গণেশৰ মাইকী গণেশৰ আৰু কি। পত্নী হিচাপে মানে এখেতে মানে বামুণ বিলাকে মানে তাৰ মানে স্ত্ৰী আৰু কি। কয়। পত্নী। কিন্তু মই এইবিলাক কথাটো মই আজিলৈকে মানে গম পোৱা নাছিলোঁ, আৰু বহুত একাংশ চাগে গম পায়, কিছু একাংশ গম নাপায়, যদি হ'ব পাৰে নহ'ব পাৰে মই বিশেষ গম নাপাওঁ। মই সেইটোৱে গম পাওঁ, বামুণে সেইটোৱে কৈছে। অ। তাৰ বাহিৰেতো আৰু একো নকয়। গণেশৰ পত্নী হিচাপে পত্নী হিচাপে তাক মানে কিন্তু কলগছ চেহেৰাটো কি অকণ তাক মানে ঢকা আছিলে তাৰ ভিতৰত মানে কলগছ থাকে, এইটো কলগছ থাকে। কলগছ থাকে আৰু মানে তাত মানে ৰূপটো মাইকীৰ নিচিনাই দিয়া হয়। তাতো আপোনালোকেতো মূৰ্তি বনাব পাৰে, গণেশৰ পত্নীটোতো এটা নিৰ্দিষ্ট মানে যিটো চেহেৰা আছে, চেহেৰাটো আপোনালোকে ইয়াত বনাব পাৰে, কিন্তু আপোনালোকে নবনাকে ব্ৰাহ্মণে কিয় কাৰণে আচলতে কাপোৰ ঢাকি দিয়ে তাত? সেইটো আমি বনাব নোৱাৰো, আমাৰ মানে সেইটো বনোৱা মানে অধিকাৰটো নাই। সেইটো মানে অকল বামুণে বনাব পাৰিব। অতীতৰ পৰা মানে ঠিক তেনেকুৱাকে চলি আহিছে। মানে সেইটো বামুণে বনাব পাৰিব, সেইটো মানে বামুণৰ আপোনালোকে মানে নিয়মটো বনাব নোৱাৰে। আমাৰ মানে সেইটো অধিকাৰটো নাই। আমাৰ নাই। মানে মেইন মাটি দিয়ে আমাৰ মানে বনোৱা অধিকাৰটো আছে। আৰু কলগছ দি যিটো গণেশৰ পত্নী আছে, পত্নী হিচাপে কয়, সেইটো বামুণে দিয়ে। ব্ৰাহ্মণে দিব পাৰে, আপোনালোকে মানে নিদিয়ে এইটো। আমি সেইটো নিদিওঁ। প্ৰথম ফাৰ্ষ্ট টাইম এই কথাটো মই আজি গম পালোঁ, যে মই ভাবি আছোঁ বা আপোনালোকেও চাগে মন কৰিব কথাটো, যে এইটো পূজা কেইটামান দিনৰ যিটো মুহূৰ্তত পাবহি, আপোনালোকে মন কৰিব যে যেতিয়া পূজা মণ্ডপত আপোনালোকে দৰ্শন কৰিবৰ কাৰণে যাব, যিটো দৰ্শন কৰিবৰ কাৰণে যাব, তেতিয়া আপোনালোকে চাব যে যেতিয়া মূৰ্তিসমূহ যেতিয়া সজাই থাকে, মানে দেৱীসমূহ যেতিয়া ধুনীয়াকৈ সজাই থয়, সজাই থোৱাৰ পাছত চাইডতে তেনেকৈ ৰঙা কাপোৰ দি ঢাকা থাকে। কিন্তু এইজন কোন আছিলে, আজিলৈকে কথাটো মই গম পোৱা নাছিলোঁ। দাদাক সুধিলোঁ, দাদাই কৈছে কি যে গণেশৰ পত্নী হিচাপে মানে তেনেকৈ ৰঙা কাপোৰ দি ঢকা থাকে বুলি কৈছে। গতিকে মই এখেতক সুধিছোঁ যে এখেতৰতো এটা নিৰ্দিষ্ট চেহেৰা আছে, কিন্তু তাক আপোনালোকে কিয় নবনায়? এখেতৰ যি মন্তব্য দিলে আপোনালোকে নিশ্চয় শুনিলে।